ওম নম ভাগৱতে বাসুদেৱ কৃষ্ণ কৃষ্ণ। দশবিধ সৃষ্টিৰ বিৱৰণ। অনিগদতি হুক শুনা পৰীক্ষিত ৰাই, ও পাছে যেন বুলিলন্ত বিদুৰে দুনাই। বিদুৰ বদতি গুৰু কৈ কৃপা কৰি, ও যেবে তৈতে অন্তৰ্ধান ভৈলা দেৱ হৰি। এতিয়া গুৰুক কৈছে, এতিয়া অন্তৰ্ধান হৰ, তাৰপিছত কি হ'ব? ও তেবে ব্ৰহ্মা ঈশ্বৰৰ ধৰিয়া বচন, এ কতেক প্ৰকাৰে সৃজিলত প্ৰজাগণ। প্ৰজা তেবে ব্ৰহ্মাৰ ঈশ্বৰৰ ধৰিয়া বচন, প্ৰত্যেক প্ৰকাৰে সৃজিলত প্ৰজাগণ। দেহে সৃজিলত যত মনেও যতেক, ও তাক ভাল মতে মত বুজায়ক প্ৰত্যেক। য'ত মনটো কেনে সৃজন কৰলা, সৃষ্টি কৰলা, সেইটো ক'বা দিছে। ও আনো জীৱাময় পুচি আছ অৰ্থ ছয়, ও তাক অনুক্ৰমে কহি চেদিও যায় যি। আৰু মই সুধি আছোঁ, গোটেইখিনি মোক মনৰ সঞ্চয়টো শেষ কৰি দিয়া। এ শুক নিগদতি ৰাজা শুনাৰংগ মন, এমনে বিদুৰে যেবে কৰিলা প্ৰাৰ্থনা। এনেকে বিদুৰে প্ৰাৰ্থনা কৰি আছে। শুনি আনন্দিত হৈলা কুশাৰ নন্দন, পূৰ্ব প্ৰশ্ন চিত্তে ধৰি বুলিলা বচন। মেত্ৰয়ে তাৰমানে সুধি আছে মেত্ৰই সুধি আছে বিদুৰে। মেত্ৰয় বদতি শুনা ধন্য ধন্য কুৰু বৰ, শুনি আকৌ আৰু সৃষ্টি যেন আতপৰ। এতিয়া তুমি শুনা বিদুৰ কেনেকে সৃষ্টি হ'ল। ও পাছে প্ৰজাপতি ধৰি প্ৰভুৰ আদেশ, সেই মহাৰূপে কৰি মনক প্ৰৱেশ। কৰিলন্ত তপ দিব্য সতেক বছৰ, পৰম আনন্দ ভৈলা মন সৃষ্টি কৰ। সতেক বছৰ তেওঁ তপ কৰলা, তাৰ পিছত মনটো সৃষ্টি কৰ আনন্দ হ'ল। ও পাছে তপ হস্তে উঠিলন্ত ব্ৰহ্মা তই, এই প্ৰলয়ৰ বায়ু যেন পদ্মক কাম পয়। তপস্যাৰ ফলে ব্ৰহ্মা জালঞ্জ সমান, এ জলে সম্বিতে বায়ু কৰিলন্ত পান। জলৰ গুচিলন্ত পদ্ম ভৈলেক প্ৰকাশ, দেখিয়া ব্ৰহ্মাৰ মনে মিলিল উল্লাস। পদ্ম জলৰ গুচিলন্ত পদ্ম ভৈলেক প্ৰকাশ, দেখিয়া ব্ৰহ্মাৰ মনটো বহুত আনন্দ লাগিল। আকাশত ব্যাপী আছে বৃহৎ কমল, এহি তিনি লোক কম্পিব কৌতূহল। এই মনে চিন্তি বাছে পদ্মকষে বহি, তাতে তিনি লোক বিভাগিলা মহাযোগী। তাৰপিছত তেওঁ পদ্মৰ চকাত বহি তেওঁৰ আমাৰ সৃষ্টিখান পৃথিৱীখান তিনি ভাগ কৰলা, বিভাগিলা মহাযোগী। অধিক নকৰি বিভাগিলা তিনি লোক, আৰু সেইটো কুৰু বীৰ্য শুনিও। আৰু এই কুৰুৰ নন্দন আৰু কওঁ বাৰু, তুমি শুনা। বিদুৰক কৈ আছে মেত্ৰয়ে, যাতো তিনি লোক প্ৰতিদিনে নাশ হয়, এইটো আকৌ মাত্ৰ সৃজিবেলা গৈ। আৰু কেনেকে নাশ হ'ব সেইটো সৃজন কৰিব। ইহাৰ উপাৰে যিটো লোক চাৰিখান, ব্ৰহ্মাৰ বয়স মানে থাকে বিদ্যমান। ব্ৰহ্মাৰ সম্পূৰ্ণ আয়ুস যেবে ভৈলা ক্ষয়, সমস্ত লোকক তেবে কালে বিনাশ হয়। তেতিয়া তেওঁৰ আয়ুসে ক'ব কালে সকলোকে বিনাশ কৰে। কালৰ মহিমা শুনি বিদুৰ মহন্ত, তাক জানিবাক প্ৰতি পুনু পুছিলন্ত। কালৰ মহিমাটো শুনবাৰ কাৰণে আৰু বিদুৰে মেত্ৰক সুধি আছে।
বিদুৰ বদতি বাপ কৃপা কৰি কালৰ লক্ষণ আৱে চিনাই কহিও এতিয়া বিদুৰে সুধি আছে কালৰ লক্ষণ কেনেকুৱানো মোক অলপ বুজাই দিয়া। ইবাস্থল সূক্ষ্ম ৰূপ কৰো ভাল কৰি পৰম আনন্দে মই শুনো কৰ্ণভৰি। কেনেকুৱা সূক্ষ্ম স্থল মই কাণেদি আনন্দ মনে শুনি থাকিম, তুমি মোক কোৱা। মেত্ৰয় বদতি শুনা ব্যাসৰ নন্দন কালৰ লক্ষণ কহ শুনা এক মন। কালৰ এটা লক্ষণ কব। ইদানিক কালমায়া সংক্ষেপী কহিব পাঞ্চ আধ্যাত্ম প্ৰবঞ্চিয়া নিৰূপিব। পৰিমাণ কৰে যিটো মহাতাদি তত্ত্ব তাকে কাল বুলি কহে সমস্ত শাস্ত্ৰত। আৰু সেই কালে কৰে ত্ৰিবিধ প্ৰলয় নিত্য নৈমিত্তিক যে প্ৰাকৃত বুলি কয়। কালে গুণে থাকি দশবিধ সৃষ্টি হয়। কালে গুণে থাকি দশবিধ সৃষ্টি তাকে ভিন্নে ভিন্নে কহ শুনা মহাশয়। মই এতিয়া তোমাক কম ভিন্নে ভিন্নে দশবিধ সৃষ্টিৰ কথা। আদ্য স্বৰ্গ মহতত্ব দ্বিতীয় অহংকাৰ। আমাৰ দেহাতে আছে আৰু সেইবিলাক, তাৰমানে এইবিলাক কথা কৈছে যে আমাৰ দেহাৰ কথা কৈছে। আদ্য স্বৰ্গ মহতত্ব দ্বিতীয় অহংকাৰ পঞ্চতন্ত্ৰাতাক যে তৃতীয় কৈলহাৰ। জান কৰ্মেন্দ্ৰিয়ক চতুৰ্থ বুলি স্বৰ্গ। যাৰ জ্ঞান আৰু কৰ্ম কৰে সেইখন হৈছে চতুৰ্থ স্বৰ্গ। চব আমাৰ দেহাৰ কথা এইবিলাক। পঞ্চম ইন্দ্ৰিয় অধিষ্ঠাতা দেৱবৰ্গ। আৰু যিবিলাক স্বৰ্গত থাকে সেইবিলাক দেৱগণ বুলি কয়। পঞ্চ পৰ্বা অবিদ্যাক ষষ্ঠ সৃষ্টি কয়। সাৱধান মনে শুনি মহা। এতিয়া তুমি সাৱধান কৰি মনটো এক মনেদি মই কৈ আছো তুমি শুনি থাকা। ৬বিধ বৃক্ষ সৃষ্টি বুলিয়া সপ্তম। ২৮ প্ৰকাৰে পশু হয় অষ্টম। ৰজগুণে অধিক কৰ্মত সদা ৰত। হেনয় মনুষ্য স্বৰ্গ জানা নৱমত। আমাৰ মানুহবিলাক ৰজগুণত থাকে, কৰ্মতে থাকে। টকা হওক, পইচা হওক, ধন হওক, ধান হওক, এইবিলাক হৈছে ৰজগুণীয়া মানুহ। তেওঁলোকে মনুষ্য স্বৰ্গ জানা নৱমত থাকে। সনত কুমাৰ আদি যত দেৱগণ। আৰাক দশম স্বৰ্গ বোলে সৰ্বজন। সনত মুনিৰ সকল, সুনানন্দ সকল, তেওঁবিলাক দশম স্বৰ্গ তেওঁলোক দেৱতা। এই দশবিধ সৃষ্টি কহিলো তোমাত। সবাক সৃজিলা ব্ৰহ্মা কহিলো সাক্ষাৎ। আৰু যেনেমতে হয়া আছে প্ৰাণীগণ। বিসংহতি আদ্যাত তাক কৰিব বৰ্ণন। আৱে শুনিয়ক যেন কালৰ ব্যৱস্থা। যত কহ হবে ঈশ্বৰৰ লীলাৰ কথা। আমি যিমান কৈছো চব ঈশ্বৰৰে মায়া, ঈশ্বৰৰে লীলা। শুনা নৰ নাৰী গণ হয়া এক মন। তৃতীয় স্কন্ধৰ কথা পৰম গহন। পদাৰ্থ গম্ভীৰত নিন্দা নোযোৱাই। স্বভাৱতে গুড় এইটো মোৰ দোষ নাই। এই অৰ্থবিলাক বিৰাট গুড়, সমুদ্ৰৰ দৰে, কিন্তু দোষ নধৰবি মোক। কিন্তু আৰু শ্ৰৱণত আছে মহাফল। অল্পকালে পাইবা কৃষ্ণৰ চৰণ কমল। ভাগৱত শাস্ত্ৰ এটি কৌটি সূৰ্যৰ প্ৰায়। চাপিও সমীপ যাৰ আছে ভাগ্য উদয়। ভাগৱত শাস্ত্ৰ এইটো কৃষ্ণ কৌটি সূৰ্যৰ প্ৰায়, ইমান পোহৰ। যাৰ ভাগ্য আছে সমীপ চাপিও, যাৰ ভাগ্য আছে সেয়ে ভাগৱত শাস্ত্ৰ শুনবা পাৰে। কৃষ্ণ ওম নম ভাগৱতে বাসুদেৱ কৃষ্ণ নমো নাৰায়ণ কৃষ্ণ।